ডিফু কলেজৰ অধ্যক্ষ ডক্টৰ নীৰৱ কুমাৰ শৰ্মাৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত নামিল ছাত্ৰ সংগঠন বিভাগীয় ধনেৰে ব্যক্তিগত বাহন ক্ৰয় কৰা দুৰ্নীতিপৰায়ণ অধ্যক্ষৰ বিৰুদ্ধে বিহিত পদক্ষেপ লোৱাত অপাৰগ পৰিষদীয় চৰকাৰ CM গোল্ড কাপ ফুটবল টুৰ্ণামেণ্টৰ সফল সামৰণি চূড়ান্ত খেলত গোৱা চালগাঁওকাৰ বনাম নেপাল চানকাটা খেলত 4-2 গলৰ ব্যৱধানত নেপাল বিৰুদ্ধে গোৱাৰ বিজয় খিতাপ খিলঞ্জীয়া অধিকাৰৰ মঞ্চৰ প্ৰতিষ্ঠাপক সম্পাদক অমিতাভ শৰ্মাক গ্ৰেপ্তাৰ মহিলা অপহৰণৰ অভিযোগত গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ কাকিৰ আৰক্ষীৰ তৎপৰতাত নেপালৰ পৰা উদ্ধাৰ অপহৃত কাকিৰ মহিলাগৰাকী নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জয়িতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ পুনৰ প্ৰতিবাদত নামিবলগীয়া হৈছে ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নীৰৱ কুমাৰ শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদত KSA SYJ KNCA HPYA UKYA KAYJF SYCA যৌথভাৱে সংগ্ৰামত নামি পৰিল দুৰ্নীতিপৰায়ণ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে মহাবিদ্যালয় পৰাই নহয় একেবাৰে জিলাখনৰ পৰা অন্য ঠাইলৈ বদলি কৰি পঠিওৱাৰ দাবীত শুক্ৰবাৰৰ পৰা জননায়ক চেমছন সিং ইংটি পাৰ্কৰ সন্মুখত একেৰাহে 100 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আৰম্ভ কৰিছে যৌথ সংগঠনটিৰ নেতা তথা সদস্যবৃন্দই কাৰ্বি আংলং জিলাৰ উচ্চ শিক্ষাৰ প্ৰথম বাটকটীয়া প্ৰতিষ্ঠান ডিফু চৰকাৰী মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ সমস্যা ছাত্ৰ শিক্ষকৰ মাজত সদ্ভাৱত ভিন্ন অসন্তুষ্টজনক পৰিস্থিতিৰে এক প্ৰকাৰ শিক্ষাৰ পৰিৱেশ প্ৰদূষিত কৰি ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ মনত খলনায়কলৈ পৰিণত অধ্যক্ষ ডক্টৰ নীৰৱ কুমাৰ শৰ্মাৰ বিৰুদ্ধে শেহতীয়া অভিযোগ হৈছে বিভাগীয় ধনেৰে ব্যক্তিগত বাহন ক্ৰয় কৰা স্মৰ্তব্য এই সন্দৰ্ভত দৃষ্টিগোচৰ কৰি কাৰ্বি ছাত্ৰ সন্থাই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হাতত কেইবাদিনৰ আগতে এখন স্মাৰক পত্ৰ প্ৰদান কৰি অধ্যক্ষগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ দাবী তুলিছিল Binangan border area mahadon ni area ano ko area lang kita local ni sebagai sedang usaha mengotori atau ada sini Karbi Anglong lapan di Megamo asum marman anju asi dono tum akaya long ini tu makin tum bagi tum pikan tum dulu ini tu mulai tadi long long kita tidur kote si bilang kita ini tu kita long tidur tapi problem lo kami pergi prote semaraka hello kasi kacari si heno pulote ini tu dengan ini tu kasi lepas tu cari ni ini tu cari ni nanti cari tu kita ini binijasa Volta Parusia Farman DSA batai ini tu nanti sampai Dialog Justice Forum UKYA HPYA NSM NCFN kepada nama kok alam hebangala puhenlo ini tum kedamtang matijom isi surini rakna cap arni pen Karbi Anglong Thomas Council kilo tangka gari nam nangji po tangka itu ibu komen kelas principal ame thang jong jong ali pan chodet laso putha ketom lamboy pilo di kuthana lo la pen ke laso lamboy teng nang deng si under section ta 409 la pen 420 under section IPC Indian Penal Code 409 la pen 420 under section ko piloma la ke police memo paningel na ala ek muchot ko tani tumna senior teng polatang de la under section ke hek lok aling da ne যদিও এই বিষয়ত পৰিষদীয় চৰকাৰখন অসফল তথা অনিহা পৰিলক্ষিত হোৱাত ছাত্ৰ সংগঠনৰ নেতৃত্বত যুটীয়া দলটোৱে এবাৰ জননায়কৰ স্মৃতি পাৰ্কৰ সন্মুখত দীঘলীয়া ধৰ্মঘটত বহিবলগীয়া হৈছে আজি প্ৰথম দিন পৰিষদে এই সন্দৰ্ভত একো পদক্ষেপ বা প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে ধৰ্মঘট কাৰ্যসূচী দীঘলীয়া হ'ব বংগল ইংখিৰ ৰিপৰ্ট কাট নিউজ ডিফুস্থিত আকৰ্ষণীয় কাছা ষ্টেডিয়ামত অনুষ্ঠিত CM গোল্ড কাপ ফুটবল টুৰ্ণামেণ্ট বৃহস্পতিবাৰে চূড়ান্ত খেল অনুষ্ঠিত হৈ যায় 27 ফেব্ৰুৱাৰীৰ পৰা 14 মাৰ্চলৈকে অনুষ্ঠিত এই খেলখনৰ যোৱাকালি চূড়ান্ত খেলত
গোৱা সালগাঁওকাৰ আৰু নেপাল চানকাটাৰ মাজত অনুষ্ঠিত হয় যোৱা 27 ফেব্ৰুৱাৰীৰ পৰা 14 মাৰ্চলৈকে ডিফুৰ কাছাই ষ্টেডিয়ামত অনুষ্ঠিত CM গোল্ড কাপ ফুটবল টুৰ্ণামেণ্টৰ কালি আছিল খেলৰ চূড়ান্ত দিন চূড়ান্ত খেলত গোৱা আৰু সালগাঁওকাৰ আৰু নেপালী চানকাটাৰ মাজত অনুষ্ঠিত হয় খেলত 4-2 গলৰ ব্যৱধানত বিজয় সন্মান অৰ্জন কৰে সালগাঁওকাৰ অৰ্থাৎ গোৱা টিমে খেলৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাত সদৌ অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক অংকুৰ দত্ত আৰু কাছাৰ সভাপতি তথা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিজয়ী আৰু প্ৰথম ৰানাৰ্ছ আপ হোৱা দলটিক বঁটা প্ৰদান কৰে বিজয়ী হোৱা গোৱা দলটিক বঁটা হিচাপে লাভ কৰে এটা ট্ৰফি সহ নগদ 2 লাখ টকা The field from the bus, my mindset was we will play the best game and we will win this tournament because the way we play on the artificial in Goa, the same way we are playing over here, and the success has come. Definitely, we are ready to come over here because the atmosphere is good, the crowd is good, the atmosphere of the playground is good. So it gives more boost to the team to play a better football. Yeah, it is good, sir, and we played very good. Boys also played good, and it is excellent, and we are happy. So thank you very much, sir. Okay, हम लोग को तो ये गोवा में तो यही फील्ड में हम लोग ज़्यादा प्रैक्टिस करता है. So feel is very good. So sure will definitely will come. আনহাতে ৰানাৰ্ছ আপ হোৱা নেপাল দলটিক লাভ কৰে এটা ট্ৰফি সহ নগদ 1 লাখ টকা লগতে উত্তম শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে গোৱা সালগাঁওকাৰৰ জনসদিন মেলে হয় স্বাভাৱিকতে এক চাঞ্চল্যকৰ খবৰ মহিলাক অপহৰণ কৰি দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰাৰ অভিযোগত দিছপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হল খিলঞ্জীয়া অধিকাৰৰ মঞ্চৰ প্ৰতিষ্ঠাপক সম্পাদক অমিতাভ শৰ্মা দলীয় কাম-কাজৰ দুহাই দি এগৰাকী মহিলাক প্ৰলোভনেৰে নেপাললৈ বুলি নিৰ্যাতন চলাই দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰাৰ অভিযোগত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে অমিতাভ শৰ্মা অভিযোগ অনুসৰি যোৱা 2 মাহ পূৰ্বে কাকিৰ এগৰাকী মহিলাই ফেচবুক যোগে চিনাকি হৈছিল খিলঞ্জীয়া অধিকাৰ মঞ্চৰ প্ৰতিষ্ঠাপক সম্পাদক অমিতাভ কুমাৰ শৰ্মাৰ সৈতে তাৰ পিছৰে পৰা লাহে লাহে কথা বতৰা বাঢ়ি যাবলৈ ধৰিছিল দুইৰে মাজত তাৰ মাজতে যোৱা 24 জানুৱাৰীত শৰ্মাই গুৱাহাটীৰ এখন দলীয় সভাত অংশগ্ৰহণৰ বাবে নিমন্ত্ৰণ জনাইছিল মহিলাগৰাকীক সেই উদ্দেশ্যে মহিলাগৰাকীৰ সভাত অংশগ্ৰহণৰ বাবে ৰাওনা হৈছিল গুৱাহাটীলৈ মানে তেখেতে ফেচবুকত চিনাকি হৈছিলে প্ৰথম অমিতাভ শৰ্মাই তেখেতক মই মানে তেখেতে ফেচবুকত মানে এনেকুৱাকৈ লাইভ দিয়ে গোটেই ইতিহাস বুৰঞ্জী বিষয়ে তেখেতে যেতিয়া ফেচবুকত লাইভ দি থাকে তেখেতৰ লাইভবিলাক শুনি ভাল পালোঁ খিলঞ্জীয়া সংগঠনৰ বিষয়ে তেখেতলে লাইভ দি থাকে লাইভবিলাক ভাল পালোঁ পাই মই মানে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াওঁতে তেখেতে প্ৰথমতে মোৰ লগত মানে ফ্ৰেণ্ড ৰিকুৱেষ্টটো একচেপ্ট কৰিয়ে লগে লগে মোক হোৱাটছআপ নম্বৰ দিছিলে হোৱাটছআপ নম্বৰ দিওঁতে মই মোৰ পাৰ্চনেলি নম্বৰটো দিছিলোঁ তেতিয়া কৈছে এইটো আমি হেৰি গ্ৰুপত দিব লাগিব তেতিয়া মোক গ্ৰুপত দিব নালাগে এইটো মোৰ পাৰ্চনেলি নম্বৰ হয় মোৰ হাজবেণ্ডৰ নম্বৰটো লওক তেনেকৈ বুলি মই মানে হাজবেণ্ডৰ নম্বৰটো দি দিলোঁ দিয়াৰ পিছত তেখেতে মোৰ নম্বৰটো গ্ৰুপত এৰা নাই গ্ৰুপত নেৰি পেলাই তেখেতে মোৰ লগত মানে সঘনাই কথা পাতিবলৈ আৰম্ভ কৰিছিলে তেখেতে কথা পাতোঁতে মোক মানে এনেকুৱা ভাবুকি দিছে তুমি বিজেপি কৰি কি পাবা তুমি RSS কৰি কি পাবা তুমি আমাৰ খিলঞ্জীয়া সংগঠনৰ কাম কৰা ঠিক আছে আপোনালোকৰ সংগঠনৰ কাম কৰিবলৈ হ'লে আপোনালোকৰ এইবিলাক মই চাব লাগিব কেনেকুৱা কি তুমি কাকিটো তেনেকৈ সংগঠনৰ কাম কৰিব পাৰিবা তেনেকৈ বুলি বহুত দিন মোৰ লগত অক্টোবৰ মাহৰ পৰা মোৰ লগত তেখেতে চিনাকি অক্টোবৰ মাহৰ পৰা মই তেখেতৰ লগত কথা পাতি আছিলোঁ পাতি থাকোঁতে তেখেতে মোক মানে এনেকুৱা কিছুমান ভাবুকি দিয়ে তুমি যদি নাহা তোমালোকৰ ঘৰৰ পৰা তোমাক গৈ উঠাই লৈ আহিম তোমাৰ গোটেই ঘৰ পৰিয়াল মাৰি শেষ কৰি দিম মোক মানে এনেকুৱা কিছুমান ভাবুকি দি থাকে মোৰ ঘৰৰ পৰিয়াল কেনেকৈ মাৰি শেষ কৰি দিব মই এনেকৈ সুধিছিলোঁ তেখেতে তেতিয়া মোক কৈছে যাম তোমালোকৰ ঘৰত গৈ পেলাই তোমাৰ ঘৰৰ গোটেই পৰিয়ালখিনি মাৰি দিম বোলো বন্দুক আমাৰ ঘৰৰ ওচৰত মানুহ আছে বন্দুকৰ আৱাজ শুনিব দেখোন চবেই আৰু গুৱাহাটীত অমিতাভ শৰ্মাই মহিলাগৰাকীক দলীয় কাম-কাজৰ দুহাই দি কৌশলেৰে নেপাললৈ নি নিৰ্যাতন চলোৱাৰ লগতে দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে অমিতাভ শৰ্মাৰ বিৰুদ্ধে ইফালে কাকি আৰক্ষীৰ তৎপৰতাত অপহৃত মহিলাগৰাকীক যোৱা 7 ফেব্ৰুৱাৰীত নেপালৰ পৰা উদ্ধাৰ কৰাৰ পিছতে পোহৰলৈ আহে এক চাঞ্চল্যকৰ ঘটনা
ভুক্তভোগী মহিলাগৰাকীয়ে অৱশেষত কাকি আৰক্ষী থানাত ৰুজু কৰা গোচৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে খিলঞ্জীয়া অধিকাৰ মঞ্চৰ প্ৰতিষ্ঠাপক সম্পাদক অমিতাভ শৰ্মাক গ্ৰেপ্তাৰ কৰি কাকি আৰক্ষী থানালৈ লৈ আহে। আৰু 2017 চনৰ পৰা ৰোহিংগ্যা বিৰোধী আৰু 2017 চনৰ পৰা আমি এটা কাৰ্যসূচী লৈছিলোঁ। তাৰ পৰাই আমাৰ ইয়াত বিভিন্ন ধৰণৰ অপশক্তি আমাক আক্ৰমণ কৰিছে আৰু গোটেই সমাজ ফেচবুকত ব্যৱহাৰ কৰি তেওঁলোকে ইয়াত আক্ৰমণ কৰিছে। এতিয়া আগন্তুক সময়ত আমি যিহেতু ৰাষ্ট্ৰবাদী এটা শক্তি, সেই ৰাষ্ট্ৰবাদী শক্তিটোক দমন কৰিবলৈ বহুতে ষড়যন্ত্ৰ চলাই আছে। আপুনি ষড়যন্ত্ৰৰ বলি হৈছে নেকি? ষড়যন্ত্ৰৰ বলি নহয়, ষড়যন্ত্ৰ কৰোঁ বুলি কৰা হৈছে। কাৰণ ৰাষ্ট্ৰবাদী শক্তিবিলাকক মাওবাদী শক্তি আৰু বিভিন্ন ধৰণৰ ভাৰত বিৰোধী শক্তি আমাক দমন কৰাৰ বাবে পৰিকল্পনা কৰিছে। আৰু এই ভাৰত বিৰোধী দমন কৰা শক্তিটোৰ কেইবাটাও ৰূপ হৈছে। ইয়াত তিনিটা মানুহে কৰি আছে, তিনিটা পাৱাৰে কৰি আছে। এটা হ'ল যিবিলাক আমি বিভিন্ন সময়ত আমাৰ মাজত ভাগ বতৰা কৰা যিবিলাক পাৰ্টি আছে, হিন্দু মুছলমান অসমীয়া বঙালী ভাগ কৰে, এইবিলাক শক্তিয়ে কৰি আছে। দ্বিতীয়তে তেওঁলোকে কিছুমান স্লিপাৰ চেল ব্যৱহাৰ কৰি আমাৰ ফেচবুকৰ একাউণ্টবিলাক হেক কৰি তাত বিভিন্ন ধৰণৰ সৰবৰাহ কৰিছে। এতিয়া কথাটো হ'ল এই শক্তিবিলাকে আমাক ধমকি দিয়ে, তেওঁলোকে আমাৰ কণ্ঠ ৰোধ কৰিব চেষ্টা কৰে আৰু তেওঁলোকে এটাই বিচাৰে কি আমি এই দেশৰ জনতাৰ মাজত একতা যাতে নাৰাখোঁ আৰু একতা ধ্বংস কৰোঁ, আৰু তাৰ বাবে তেওঁলোকে কিন্তু এই সমগ্ৰ ঘটনাৰ সম্পৰ্কত অমিতাভ শৰ্মাই তেওঁৰ বিৰুদ্ধে উঠা অভিযোগ খণ্ডন কৰি কয় যে এয়া এক মাওবাদী ষড়যন্ত্ৰ। ইতিমধ্যে খিলঞ্জীয়া অধিকাৰ মঞ্চৰ প্ৰতিষ্ঠাপক সম্পাদক অমিতাভ শৰ্মাক কাকি আৰক্ষীয়ে জিম্মাত লৈ শংকৰদেৱ নগৰৰ আদালতত হাজিৰ কৰোৱাৰ বাবে প্ৰেৰণ কৰে। এক উচ্চ স্তৰীয় তদন্তৰ পিছতহে এই সমগ্ৰ ঘটনাৰ ৰহস্য ফাদিল হৈ পৰিব। কাৰ্বি আংলঙৰ মাঞ্জা আৰক্ষী চকীৰ অধীনত অৱস্থিত মাঞ্জা পেট্ৰল পাম্পৰ ঘটনা। ব্যৱসায় প্ৰতিষ্ঠানটিয়ে বাহনৰ চালকক যোগান ধৰা ডিজেলত ওলাল পানী। ডিজেল কম, পানী ভাগ বেছি। এই লৈ শুকুৰবাৰে পুৱাই বাহন চালকসকলৰ মাজত লাগিল হোৱা-দোৱা। চালকসকলে মিলি মাঞ্জা আৰক্ষী থানাত অভিযোগ দাখিল কৰি পেট্ৰলৰ ব্যৱসায় প্ৰতিষ্ঠানটিৰ বিৰুদ্ধে। বাহন চালকসকলৰ অভিযোগৰ ভিত্তিত মাঞ্জা আৰক্ষী ততালিকে উক্ত ব্যৱসায় প্ৰতিষ্ঠানটিত উপস্থিত হয় আৰু বন্ধ কৰি দিয়ে প্ৰতিষ্ঠানটি। মাঞ্জাস্থিত পেট্ৰল পাম্পৰ পৰা অতিৰিক্ত পানী থকা ডিজেল বিক্ৰী কৰাৰ অভিযোগ বাহন চালকসকলৰ। ঘটনাৰ সংক্ৰান্তত জানিব পৰা মতে আজি পুৱা বাহন চালকসকলে গাড়ী চলোৱাত অসুবিধা পোৱাত নিজৰ বাহনত ভৰোৱা ডিজেল পৰীক্ষা কৰি দেখে যে ডিজেলত বেছিভাগেই পানী। লগে ঘূৰি আহি চালকসকলে এই সম্পৰ্কত পেট্ৰলৰ ব্যৱসায় প্ৰতিষ্ঠানটিৰ পৰিচালকক লগ ধৰি এই বিষয়ে অৱগত কৰে, যদিও পৰিচালকে এই কথাত অস্বীকাৰ কৰে। डायरेक्ट माने कुरिलो पाइपेन डायरेक्ट मेन पाइपेन अनके डाटा बिने एसी पंपेन मारिलो डायरेक्ट लाता स्टार्टेड देलो अगर इनोंदा टुवार बैंक सी तो होला नाली तुम जांग थुके पन हो कॉपी पेन से के पन थुलो दापेन लिटर केप पन थुके लिटर केप निली माने एक्सरा माने लागिलान पेन सी पन जालो माने होडे बैंकी लों के लैंग दो कोका थे कुयाल हेदी वानपो माने ड्राई कुरी पोलासी साफापो कुयालो अलाम नंग के निले anke hodak tuwal ben situ paklo nang lele de lo gari tak hodak situ paklo laso yang tu bang sudile uyasi dikaklo কি গাড়ী আছিলে? transfer ben slow bara gari হেতু বিওসিটো হদায় মানে এনেকা বিয়া তেল পায় না এবারে প্রথম আজি তেল তো এনেকা কমপ্লেন হল গাড়ি রাস্তাতে থাকি পানি উলাই গাড়ি তাতে রকি গল তে হেতু কি কব আপুনি বারে এটা তো এনেকা হলে তো কেনেকা হবে আমার মনে নাই আমি তো তেলে কিনিছে পানি তো কিনা নাই পিছত বাহনৰ চালকসকলে মিলি মাঞ্জা আৰক্ষী থানাত ব্যৱসায় প্ৰতিষ্ঠানটিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। চালকসকলৰ অভিযোগৰ ভিত্তিত ততালিকে আৰক্ষীৰ এটা দল উক্ত ব্যৱসায় প্ৰতিষ্ঠানটিত উপস্থিত হয় আৰু প্ৰতিষ্ঠানটিৰ পৰা তেল বিক্ৰী বন্ধ কৰি দিয়ে। ইয়াৰ পিছতে এই বিষয়ে দণ্ডাধীশক জানিব দিয়ে।
দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ আওতিত আছে বৰ্তমান এই ব্যৱসায় প্ৰতিষ্ঠানটি আৰু এই বিষয়ে ন্যায়িক কোনো সিদ্ধান্ত নোহোৱালৈকে ব্যৱসায় প্ৰতিষ্ঠানটি বন্ধ থাকিব আনহাতে প্ৰতিষ্ঠানটিৰ স্বত্বাধিকাৰী দীনেশ টিমুঙে পেট্ৰলৰ টেংক কৰবাত ফুটা থকাৰ সন্দেহ প্ৰকাশ কৰে আৰু সেয়েহে বাহিৰৰ পৰা পানী সোমাই যাব পাৰে যদিও স্বত্বাধিকাৰীৰ এই বক্তব্য ভালদৰে তদন্ত কৰাৰ পিছতহে নিৰ্ণীত হ'ব ইয়াৰ প্ৰকৃত ৰহস্য অৰুণ লেখথেৰ ৰিপৰ্ট কাট নিউজ পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাৰ কেইবাখনো ঠাইত শিলৰ কোৱাৰী খুলি অবৈধভাৱে শিল সংগ্ৰহ কৰি আছে এছাম অসাধু চক্ৰই অবৈধভাৱে শিল সংগ্ৰহৰ এই কাৰ্যক প্ৰতিৰোধৰ বাবে জিলা বন বিভাগে কোনো ধৰণৰ বাধা আৰোপ কৰা পৰিলক্ষিত হোৱা নাই এনে পৰিস্থিতিত অসাধু ব্যৱসায়ীসকলে এইসমূহ সংগ্ৰহ কৰি বহি জিলালৈ অবৈধভাৱে চালান দি আছে বিভাগীয় তৰফৰ পৰা এই ধৰণৰ কাৰ্য বন্ধ কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাত উচুকা দেনগাঁও শাখা সৰব হৈ উঠা পৰিলক্ষিত হৈছে ডকমকা বনাঞ্চলিক অধীনত কেইবাটাও স্থানত অবৈধভাৱে কোৱাৰী বহুৱাই এছাম অসাধু চক্ৰই শিল সংগ্ৰহ কাৰ্য আৰু বহি জিলা তথা বহি ৰাজ্যলৈ চালান কাৰ্য অব্যাহত ৰাখিছে লগতে বনাঞ্চলৰ মূল্যৱান গছ-গছনি কাটি যি ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে তাক এতিয়া বিভাগীয়ই বন্ধ কৰাত আগ্ৰহী নহলেও সামাজিক সংগঠনসমূহে ঐক্যবদ্ধভাৱে উঠি পৰি লাগি বাধা প্ৰদান কৰিব পাৰে তাকে কৰিবলৈ মাৰ বান্ধি থিয় হৈছে উচুকা দেনগাঁও শাখাই দেনগাঁও উচুকা শাখাৰ নেতৃত্ববৰ্গই আমাৰ সাংবাদিকক জনোৱা মতে ইমানতে যদি এই অবৈধ কাৰ্য বিভাগীয়ভাৱে বন্ধ নকৰে তেন্তে অনাগত দিনবোৰত সংগঠনৰ তৰফৰ পৰা জংগী সংগ্ৰামত অৱতীৰ্ণ হোৱাৰ কথা ব্যক্ত কৰে মংগল ইংখে ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Ini siksa kelabon nila so cupen cerap leka cerap. Pipot lo nanya cusir ham tamle ini su. Ini siksa kelabon nila so cupen cerap leka cerap cing sok tahun elo. Nang cucut bu. Cepaking dan mau mati. Tangkalam lo ti oi cepaking cita. Madhari. No alam per beauty parlor long discount pi bom ke. Kalang ma kona lo lake. Di foi di arlo aron bridge dong. Rong supia long ke cengsi sopin so la pesor lo tu kapamada dim lo. Kalang ma. Kalang lo, kecengsi sopin so la pensor lo phat kapamada dim. Claret Beauty Unisex Parlor. Nang litum lada, hair straightening 40% off along, hair spa ake joy pen long ponikti. Facial 50% off, haircut 50% off, pedicure and manicure 50% off, hair color 25% off, hair curls 30% off, hair smoothing 40% off, hey hui long ponikti. Claret Beauty Unisex Parlor near Central Bank ATM, Iron Bridge, Rongparpi, Rongbe Road. Claret Beauty Parlor. Lasinali tum pada repin bena humrig no. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ অসম বিশ্ববিদ্যালয় শিলচৰ অধীনত ডিফু চৌহদৰ এগৰাকী স্নাতকোত্তৰ ছাত্ৰই পোন প্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয় ডিফু চৌহদৰ লগতে সমগ্ৰ জিলালৈ সুনাম কঢ়িয়াই আনিছে কাৰ্বি স্বায়ত্ত পৰিষদৰ প্ৰাক্তন অধ্যক্ষ বাজং টিছৰ সুপুত্ৰ লংচিং টিছই ইতিহাস বিষয়ত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে
ইমান দিনে শিক্ষাৰ দিশত অতিকৈ পিছপৰা হিচাপে পৰিগণিত কাৰ্বি আংলং জিলাত অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদৰ ছাত্ৰ লংচিং টিছই এইবাৰ ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সোণৰ পদক লাভ কৰিছে। কথাটোৱে সমগ্ৰ বিশ্ববিদ্যালয় ডিফু চৌহদৰ লগতে সোণৰ পদক প্ৰাপক লংচিঙৰ পিতৃ মাতৃৰ লগতে জিলাবাসীক আনন্দিত আৰু গৌৰৱান্বিত কৰিছে। যি সময়ত বৰ্তমান ছাত্ৰ ছাত্ৰীসকলে জৰুৰী বিষয় ইতিহাস অধ্যয়ন কৰিবলৈ সিমান পক্ষপাত নকৰে তেনে সময়তে ছাত্ৰ লংচিঙে ইতিহাস বিষয়টোতে অধ্যয়ন কৰাৰ লগতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সোণৰ পদক লাভ কৰি বহু ছাত্ৰ ছাত্ৰীকে নিশ্চয় উৎসাহিত কৰিব আৰু লগতে লংচিঙে এই বিষয়ত অধ্যয়ন কৰাৰ সুবাদতে কেন্দ্ৰীয় বা ৰাজ্য ভিত্তিক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সুবিধাজনক হ'ব। মংগল ইংঘে ৰিপৰ্ট কাট নিউজ। হামৰেন ৰিক্ৰিয়েশ্যন পাৰ্ক নিৰ্মাণৰ নামত বিভাগীয় ধন অপব্যৱহাৰ অভিযোগ উচুকা হামৰেন শাখাৰ হামৰেনস্থিত বন বিভাগৰ অধীনস্থ ৰিক্ৰিয়েশ্যন পাৰ্ক নিৰ্মাণৰ কাম আধৰুৱা কৰি পেলাই থৈ দিয়া কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে পুনৰ কাম সম্পূৰ্ণ কৰাৰ দাবী তুলিছিল সংগঠনটোৱে। এইলৈ কেইবাবাৰ প্ৰতিবাদ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাটো গা নলৰাত শেহতীয়াকৈ বিভাগীয় বিষয়াবৰ্গৰ বিৰুদ্ধে বেনাৰ পোষ্টাৰিং কৰি গ্ৰেপ্তাৰৰ দাবী তুলিছে সংগঠনটিয়ে। হয়, ৱেলকাম টু হামৰেন টাউন ফলকটোৰ পৰা কিছু দূৰ অতিক্ৰম কৰি গ'লেই আপুনি বাওঁকাষে থকা এখন মনোৰম স্থান প্ৰত্যক্ষ কৰিবলৈ পাব। প্ৰত্যক্ষ কৰিয়ে আপুনি সহজেই অনুমান কৰিব পাৰিব যে এইখন সম্ভাৱ্য এখন পাৰ্ক। কিন্তু আজি প্ৰায় 2 বছৰতকৈ অধিক কালঘন জংঘলেৰে আৱৰা এই পাৰ্ক ৰিক্ৰিয়েশ্যন পাৰ্ক হৈ উঠা নাই। উচুকা হামৰেন শাখাই ইতিমধ্যে পাৰ্কৰ নামত বাজেটত ধৰি থোৱা ধনেৰে পাৰ্ক নিৰ্মাণ সম্পূৰ্ণ কৰি তোলাৰ বাবে হামৰেন বন বিভাগৰ বিষয়াসকলক অনুনয় বিনয় কৰিছিল। অনুনয় বিনয়ত সুফল নধৰাত ধৰ্ণা প্ৰতিবাদতো নামিছিল সংগঠনটোৱে। তাতো সুফল নধৰাত পাৰ্ক নিৰ্মাণৰ গাফিলতি আৰু সমুদায় ধন অপব্যৱহাৰৰ দাবীত বিষয়াসকলৰ বিৰুদ্ধে দেৱালে গছে বেনাৰ পোষ্টাৰিঙত নামি পৰিছে সংগঠনৰ সদস্য কৰ্মীসকল। বেনাৰ পোষ্টাৰিঙৰ জৰিয়তে DFO JN হাজৰিকা, ACF নন্দৰাম তেৰণ, ৰেঞ্জাৰ মোহন টিছৌ আৰু BB সিনহা আদি বিষয়াসকলক গ্ৰেপ্তাৰৰ দাবী তুলিছে উচুকা হামৰেন শাখাই। জিলা ছাত্ৰ পৰিষদে হামৰেন ৰিক্ৰিয়েশ্যন পাৰ্কৰ নামত আমি বাৰবাৰ পৰিৱৰ্তন চৰকাৰে যোনখন চৰকাৰে চিঞৰি থাকে তেওঁলোকক আমি বাৰবাৰ আমি জনাই আছোঁ যে হামৰেন ৰিক্ৰিয়েশ্যন পাৰ্কৰ নামত আটাইতকৈ ডাঙৰ কেলেংকাৰী হৈছে তেওঁলোকে কাগজে কলমেহে আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে আমি আগন্তুক দিনৰ পৰাই আমি পোষ্টাৰিং কৰি আহিছোঁ। এতিয়াও আমি আকৌ পোষ্টাৰিং কৰিছোঁ, কিন্তু আমি আমাৰ অট'নমাছ কাউন্সিলৰ CM মাননীয় তুলিয়াৰ মহোদয়ক আমি দুবাৰ লগ কৰি দুখন স্মাৰক পত্ৰ দিছোঁ। তেওঁ আমাক খালি কথাই দিছিলে যে আমি তদন্ত কৰিম, কিন্তু এতিয়া বাস্তৱত আমি কোনো তেনেকুৱা একশ্যন পৰ্যন্ত আমি কোনো দেখিবলৈ পোৱা নাই। অতি হ'লে যদি তেওঁলোকক যদি এৰেষ্ট নকৰে দোষী যোনসকলে টকা খাইছে আত্মসাৎ কৰাসকলক, তেতিয়াহ'লে আগন্তুক দিনত আমি ভয়াৱহ কাৰ্যসূচী ল'ম। আমি পোষ্টাৰিঙতে হাতত সান্তনা থাকি আমি ইয়াৰ ব্যৱস্থা আমি বেলেগ ব্যৱস্থা ল'লে আমি যাবলৈ বাধ্যতা হ'ম। যদিও এই সন্দৰ্ভত বন বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিষয়াসকলৰ বিৰুদ্ধে কি বিহিত ব্যৱস্থা গ্ৰহণ কৰে তাক সময়তেহে লক্ষণীয় হ'ব। বিশেষ প্ৰতিবেদক কাট নিউজ। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।